চৰাই চগল আজি ব্ৰইলাৰ মাংসৰ লগত মেগী বনোৱা হৈছে এয়া চক চাই লওক ৰান্ধনি আমাৰ খুৰা হৈছে লাহেকে তাৰমানে এতিয়া খাই বৈ ধুনীয়াকে ভেলা ঘৰ ভাঙি কেনে ঘৰা ঘৰি যামগে তো দিনৰ দিনটো ৰাতিটো বৰ্তমান ইয়াতে থকা হৈছে এইফালে এটা প্লেয়াৰ পুৰা গেম মাৰি আছে এয়া চক পুৰা গেম মাৰিছে আমাৰ দাদা কি কৰি আছে আৰু আমাৰ দাদাই এইফালে কৰচলি বনাই আছে কৰচলি মাংস হি কৰিলে কৰচলি কেতিয়া হ'ব ন লাষ্ট খানা বোলে এইফালে আমাৰ সৰু খুৰাহেঁতি পাইছে এই ভাইটি ভনীক লৈ আৰু আমাৰ ভেলাঘৰটো এইফালৰ পৰা আলিৰ পৰা চাবলৈ হ'লে এনেকুৱা এফালে টিংপাত এফালে নৰা ঢেৰ লাগিব বনাবলৈ হ'লে এইফালে বহুত কাটিব লাগিব আৰু নৰা নেপালোঁ এখন খিৰিকী ষ্টাইল মাৰি আছে এইফালে ভাইটি ভণ্টি হেৰি পাইছেহি ভাইটি কেনি যোৱা যাবাই হৈ আছে এই মাংসটো বনাইছে এইফালে আমাৰ ৰাতিপুৱাই ঠাণ্ডাখনত উঠি কিনি গা ধুই এয়া মেজি জ্বলালো এইখিনিতে বনাইছিলে বেছি ডাঙৰকে বনোৱা নাছিলে বাৰু আৰু ইয়াতে পুখুৰীটো আছিলে সা সুবিধা হ'ল অকমান গা ধুলো ইয়াতে জ্বলাইছিলো ইয়াত ভাত পানী বনোৱা হৈছিলে ইয়াতে খোৱা হৈছিলে এইফালে এতিয়া আকৌ আলু দিলে তাৰ আলু ব্ৰইলাৰ ইয়াৰ পিছত কি আহিব ইয়াৰ পিছত আহিব বিলাহী আৰু বিলাহী লাষ্টত আহিব মেগী তাৰপিছত ইয়াতে আছে বিলাহী আছে আৰু ধনিয়া আছে এইফালে মছলা আমাৰ ৰাইজসকল গোট খাইছে সি খাবৰ কাৰণে দেখাই দিয়া হাই কৈ দিয়া ভাইটি হাই কৈ দিয়া এইফালে গেম খেলি আছে ফ্ৰী ফায়াৰ বেছ কিবা এটা কথা কৈ দিয়া আকৌ কি দিয়া হৈছে কৈ দিয়ক ইয়াত আছে বিলাহী আলু মেগী পাস্তা ব্ৰইলাৰ মাংস ধনিয়া পাঁচফোৰণ মছলা সকলোবোৰ দিয়া হৈছে আমাৰ ৰাইজে ক'ব সোৱাদটো কেনেকুৱা লাগে হেতা দিছে নতুন ষ্টাইলৰ হেতা ৰাইজে গ'ল কালি তাৰমানে চান্দা তোলা সেই 2 টকামান থাকি গৈছিলে তাকে আমি আকৌ আজি ব্ৰইলাৰ মেগীৰ লগত ধুনীয়াকৈ বনাই কেনে এতিয়া আৰু তাৰপিছত আৰু ভাঙি দিম আৰু এইবোৰ তাৰপিছত বিদায় আৰু মাঘৰ বিহু অহা বছৰ আকৌ লগ পাম নে কি কৰি আছে গ'ল বাই বাই দিয়া চবে বাই বাই